আজিৰ পৰা মানে আমাৰ এই দোকানখনত কাম কৰা মোৰ আজি লাষ্টটো দিন। আজি মানে লাষ্টটো দিনত কি কৰিছোঁ জানে নাই গাইছ, আজি আপোনালোকক দেখাম বাৰু, চাই থাকিব একদম ধুনীয়াকৈ। লাষ্ট খানা এটা খাম বুলি ভাবিছোঁ, লগতে মই মানে পূৰা দকচি দিম, দেখাই আছোঁ। ইয়াত দেখিছে নহয়, ওপৰলৈ আন। মানে আজি মানে বইল তৰকাৰী খাম, চাই থাকক। আমি কামখিনিও কৰি আছোঁ, আজি মানে বস্তু অলপ বনাব আছে, সেই কামখিনিও কৰি আছোঁ। এইপিনে সি আলু গুচাই আছিলে আৰু এইপিনে মই মানে বনাই আছোঁ। এয়া দেখিছে নহয়, এয়া বনাইছোঁ। এইটোতে কি বনাম আপোনালোকক শেষত দেখাম, কিন্তু আজি লাষ্টৰ দিন। এইখিনি মানে আজি 4 দিনমান হৈ গ'ল, মানে চেলিং ইমান নাইকিয়া, বেয়া হৈ গ'ল, দেখিছে নহয়, বেয়া হৈ গ'ল। আৰু এয়া চাওক লছ, এয়া লষ্টত আছে। আৰু বনোৱা মানুহটো এইটো লষ্টত। আমাৰ এতিয়া চব্জি হৈ গ'ল গাইছ, লাষ্টৰ টাইমটো আপোনালোককো দেখাওঁ। এয়া দেখিছে নহয়, এয়া মাংস দেখিছে নহয়, মানে আজি খাবা আৰু। এয়া আদা খাই থাকিম, আপোনালোকক চব দেখাই আছোঁ দে। কি বনাইছে চাওক, মেগী বনাবলৈ কাৰণে ৰেডি হৈ আছে। এতিয়া পাপন একদম পুৰা চাই থাকক, কেনেকৈ আমাৰ মানে দোকানখনত কেনেকৈ মেগী বনাওঁ সেইবিলাক দেখাই আছোঁ, আপোনালোকে চাই থাকিব। এয়া চাওক, অলপ ভেজিটেবল দিব, অলপ তেল দিব, তাৰপিছতে অলপ মেগী মছলা ঢালি দিব, তাৰপিছতে মেগী দিব, পানী দিব। এতিয়া মই পানীখিনি দিম, দেখুৱাম বাৰু, চাই থাকক। কিচেনটো অলপ চলপ লেতেৰা হৈ আছে বাৰু। এয়া পানীখিনি অলপ ঢালি দিছোঁ। পানী 250 ml দিব লাগিব। তাৰপিছতে মেগী মছলা ঢালা হ'ব। কিচেনটো অলপ লেতেৰাই হৈ থাকে দিয়ক গাইছ, মানে এতিয়া আমি কাম কৰি আছোঁ নহয়, আৰু আপোনালোকেতো হোৱাৰ পাছত দেখাই আছোঁ। এতিয়া মই ধুনীয়াকৈ মেগীটো লৰাইও আছোঁ আৰু বনাই আছোঁ। মানে গাইজ ফোন এটা আহি গ'ল, 19 কোন নাজানো। এয়া মেগী আমি যিবিলাক বস্তু বনাই দিওঁ সেয়া দেখিছোঁ নহয়, সেয়া মানে আগত লগাবৰ কাৰণে দিছোঁ। আৰু ময়ে বনাওঁ এইবিলাক বস্তু, আৰু লগৰ এটা আছে। আগৰ চাইডটো চাওক, লগা দেখিছে। এইপিনে কাই আহিব আৰু এইপিনে কাষ্টমাৰ। সেয়া ভাত, সেয়া চব্জি, এয়া ভাত ৰেডি হৈ গ'ল গাইছ, দেখিছে নহয়। আৰু এতিয়া আমি খাম আৰু কেনেকৈ। ইয়াৰ পৰাই ল'ম দে, দি দে একেবাৰে লৈ দি দে, তাৰপিছত সেইটো তাত থোৱা, নেপেলাবি খালি। হ'ব দে খালি। আজি দকচি খাম। লাহে ল'ম মাংস লাগে নেকি ল'ম। থৈ দিয়াহেঁতেনে ভাল আছিলে। বিশেষকৈ চৰিয়াতহে লয় গাইছ, চৰিয়াত আৰু মোৰ কাঁহী। ভগৱান কি লাজ কৰিছে? মই লাজ কৰা নাই, চাই থাকক। বহুতখিনি খালোঁ আৰু খাব নোৱাৰোঁ, এইটো পূৰা খাই আছে। এটা কথা জানে নাই গাইছ, মানে বহুত টাইম হ'ল কাম কৰি আছোঁ, টাইম পোৱা নাছিলোঁ। সেইটো কাৰণে এতিয়া টাইম কেইটামান লাগিছে, টাইমটো দেখাই আছোঁ ৰ'ব। এতিয়া টাইম 5টা বাজিছে, 49 হৈছে টাইমটো। মানে এতিয়া অলপ টাইম পাইছোঁ, মানে কাম কৰিয়ে আছোঁ। বহুত মানে ভাগৰ লাগিছে, আমি লোৱা মানুহ ন, সেইটো কাৰণে মানে 12 ঘণ্টা ডিউটি কৰিব লাগিবই গাইছ, কি ক'ব। এইপিনে বস্তুও বনাই আছোঁ, আৰু মই এতিয়া অলপ ফ্ৰী টাইম পাইছোঁ, সেইটো কাৰণে চাহ অলপ বনাই কৰি খাইছোঁ। আৰু এইকেইটা মানে অলপ মানে মাথাটো বোলা দুখটো আছে, মাথাত অলপ দুখটো আছে বেছিকৈ, ইয়াৰ দুখটো অলপ বেছিকৈ আছে। তো কি চাবা গাইজ, ভিডিঅ'টো মানে আজি ইমানেই আছিলে।
আৰু বেলেগ একো নেদেখাওঁ এইপিনে বনাই কৰি হৈ গ'ল দিয়ক ই মানে ইয়াক উঠাবলৈ বেছিকৈ কয় আৰু এইপিনে আৰু এইপিনে মানে আছে আৰু মানুহ বহি আছে গাইজ ভিডিঅ'টো ইমান আছিলে বাই বাই এইপিনে বাচন ধুই আছে এবাৰ চাই দেচোন বাচন ধুই থকাখিনি অঁ এই বাচন ধুই আছে গাইজ ভিডিঅ'টো যদি অকণমান অলপ যদি ভাল পাইছে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰক নাচালেও ছাবস্ক্ৰাইব কৰক গাইজ ভিডিঅ'টো যদি নাচায়ো লাইক মাৰো ছাবস্ক্ৰাইব ভিডিঅ'টো